যিসকলে বৃদ্ধ পেঞ্চন পাই আছিল সেইসকলৰ পেঞ্চন বঢ়াই দিলে মুখ্যমন্ত্ৰী। ভূমিকা গ্ৰহণ কৰিব। আমি যি নেশ্যনেল উইডো পেঞ্চন স্কিমত যিসকল বিধৱা মহিলাই বৃদ্ধ পেঞ্চন ৩০০ টকা পাই আছিলে, তেওঁলোকৰো বৃদ্ধ পেঞ্চন আমি আৰু ৯৫০ টকাকৈ বঢ়াই দিছোঁ, যাতে তেওঁলোকে অৰুণোদয়ৰ সমান বৃদ্ধ পেঞ্চন পাব পাৰে। আগতে বিধৱা পেঞ্চন ৩০০ টকা পাইছিল। আমি ৩০০ টকাৰ লগত ৯৫০ টকা যোগ কৰি দিলোঁ আজিৰ পৰা, যাতে অৰুণোদয় আৰু বিধৱা পেঞ্চন ১২০০ টকা একে সমান হ'ব পাৰে। আৰু আজি কেবিনেটত